নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইচএছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ'টো আজি আনিছোঁ। যিহেতু ইতিমধ্যে ইংৰাজী বিষয়টো এক্সাম অনুষ্ঠিত হৈ গৈছে, সেইটো এক্সাম লৈ বহু ছাত্ৰ ছাত্ৰী চিন্তিত হৈ আছে যে 2024 বৰ্ষৰ যিটো এক্সাম পেপাৰ গৈছে এইটো খুবেই কঠিন, খুবেই টান হৈছে। বহুতৰ কাৰণে এইটো হাৰ্ড হৈছে, বহুতেই ফেইল কৰিব। ইয়াত তোমালোকক ৰিপৰ্ট অনুসৰি দেখুওৱা হৈ আছে যে বহু ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ এক্সাম যিটো দিছে ইংলিছ বিষয়টোত, সেইটোত ফেইল কৰাৰ সম্ভাৱনা বেছি। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ টেনশ্যন কৰিব নালাগে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মন্তব্য কৰিছে সেইটো বিষয় লৈ যে 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ এক্সামৰ যিটো কুৱেশ্যন পেপাৰ ফাদিল হৈছিলে বা কুৱেশ্যন সন্দৰ্ভত যিহেতু ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া, সেই কুৱেশ্যন পেপাৰৰ ওপৰত ডিছকাছ কৰি প্ৰত্যেক বছৰত যেনেকৈ গ্ৰেছ মাৰ্ক সন্দৰ্ভত কোৱা হয় সেইটো প্ৰত্যেক বছৰে দিয়া হয়। এই বছৰতো তোমালোকক এক্সট্ৰা মাৰ্ক দি তোমালোকক পাছ কৰাই দিয়াৰ ব্যৱস্থা আছে। চ' তোমালোকে টেনশ্যন কৰিব নালাগে। বাকী যিকেইটা এক্সাম আছে তোমালোকে ভালকৈ পঢ়ি ভালকৈ এক্সাম দিয়া। যিটো এক্সাম গৈছে সেইটো টেনশ্যন নকৰিবা। ইতিমধ্যে যিহেতু এক্সট্ৰা মাৰ্কৰ ব্যৱস্থা আছে তোমালোকৰ কাৰণে, তোমালোকে কোনো টেনশ্যন কৰিব নালাগে। বাকীকেইটা যিকেইটা ছাবজেক্ট আছে সেইকেইটাত ফ'কাছ কৰিব লাগে। তোমালোকৰ প্ৰাপ্য মাৰ্ক তোমালোকে পাবা। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।